মই আজি আকৌ এটা আপোনালোকৰ ওচৰলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ, ভাতকেৰেলা পোৰ। যদি আপোনালোকৰ ভাল লাগে মোক কমেণ্টত জনাব। ধন্যবাদ। এয়া মই ভাতকেৰেলাৰ পোৰ বনাম আৰু ভাতকেৰেলাকেইটা মই ভালকৈ গুচাই লৈছোঁ। লোৱাৰ পিছত মই এতিয়া ভাতকেৰেলাৰ মাজৰখিনি মই এৰুৱাই ল'ম। লোৱাৰ পিছত কেনেকৈ বনাম আপোনালোকেও চাব। এয়া মই আলু কাটি লৈছোঁ। এতিয়া গোটেইখিনি দি মই খুব বেছি 5 মিনিট বা 10 মিনিট সময় মই সিজাম আৰু সিজোৱাৰ পিছত নমাই থ'ম এটা বাটিত। এয়া মই আলু আৰু ভাতকেৰেলা সিজাই এখন চাকনিত থৈ দিছোঁ, যিহেতু পানীটো যাবৰ কাৰণে। অলপ পিছত মই বস্তুখিনি ৰেডি কৰিম। ভাতকেৰেলা আৰু আলুখিনিৰ লগত মই সৰু সৰুকৈ পিঁয়াজ কাটি দিছোঁ, জলকীয়া দিছোঁ, ধনিয়া গুড়ি, জিৰা গুড়ি আৰু নিমখ, হালধি, অকণমান জালুকৰ গুড়িও দিছোঁ টেষ্টিৰ কাৰণে, আৰু বাদাম, তাৰপৰা খিচমিচ, সকলোখিনি মই মিলাই এতিয়া এটা পেষ্ট কৰি লৈছোঁ। হৈ গ'ল, মই ৰেডি কৰিলোঁ। এয়া গেছটো অন কৰি মই কেৰাহীটো পাতি লৈছোঁ। এতিয়া মই অকণমান তেল দিম। মই অলপমান তেল দিলোঁ, 3-4 চামুচমান জোখাৰে। আৰু এয়া তেলটো গৰম হ'ল দেই। এতিয়া মই পেষ্টটো মই দি দিম। এয়া মই পেষ্টটো দি দিছোঁ। অকণমান সময় ভাজাৰ পিছত মই নমাই থ'ম। এতিয়া মই এটা বাটিত নমাই থ'ম। এয়া মই এটা বাটিত নমাই থ'লোঁ। পেষ্টটো অলপ অলপ লৈ মই ভাতকেৰেলাৰ মাজত সুমুৱাই দিছোঁ। এয়া মই এতিয়া বেচনৰ লগত অকণ কৰ্ণফ্লাৱাৰ দিছোঁ। এতিয়া অলপ পানী দি মই মিশ্ৰণটো বনাম। বেচন ৰেডি কৰিলোঁ। এতিয়া মই এটা এটাকৈ বেচনত লেটিয়াই মই ফ্ৰাই কৰিম। এয়া মই এটা এটাকৈ মই কেৰাহীত বহাই দিছোঁ। এয়া লৰাই আছোঁ। মই লুটিয়াই দিছোঁ। লুটিয়াই এবাৰ এবাৰকৈ দিব লাগিব, যিহেতু সিজিছেনে নাই। ভালকৈ অলপ ৰঙচুৱা হ'লে মই নমাই থ'ম। এয়া ৰঙচুৱা হৈছে যিহেতু মই এতিয়া এখন প্লেটত নমাই থ'ম। এয়া হৈ গ'ল, এখন প্লেটত মই নমাই থ'লোঁ। আপোনালোকে ভাতৰ লগত বা এনেও চচ লগাইও খাব পাৰিব।